Hello friends, আজি হৈছে 25 ডিসেম্বৰ আৰু আজ ৰাতিপুৱা এতিয়া 9:30 বাজিছে। মই সোয়েটাৰ খুলাই নাই, ঠাণ্ডা লাগি আছে আৰু ভাবিলো আমাৰ গাঁৱৰ কাষৰ গাঁওখনৰ আজি বড়দিনৰ পৰিবেশ দেখো আপোনালোকক। হে অলপ ওলাই আহিলো বাহিৰত। আমাৰ গাঁওখনৰ শেষ অসমীয়া মানুহ, আমাৰ এই ঘৰ শেষ ঘৰ আৰু আমাৰ কাষৰ পৰাই খ্ৰীষ্টান ধৰ্মৰ মানুহ এওঁলোক আৰু তেওঁলোকে এনেকৈ খ্ৰীষ্টমাছ ট্ৰি গোটেই ৰাস্তাত সজাই ৰাখিছে। মই ৰাতি আহি ভালকৈ দেখুৱাই দিম, যদিও মোৰ কেমেৰা ইমান ভাল নহয়, তথাপি ভাল দেখুৱাবলৈ চেষ্টা কৰিম। এনেকৈ সজাই ৰাখিছে। আমাৰ গাঁওখনৰ মাজেৰে এনেকৈ বৈ গৈছে জিঞ্জিৰাম নদীখন আৰু জিঞ্জিৰাম নদীখনত এতিয়াও বাঁহৰ শাকো আছে। বাঁহৰ শাকবোৰ বড়দিন উপলক্ষে তেওঁলোকে ধুনীয়াকৈ সজাই ৰাখে। শাকখনত এইবোৰ লাইট লগাইছে, ৰাতি আহি ভালকৈ দেখুৱাই দিম। এতিয়াতো লাইট নজ্বলিব দিনৰ ভাগত, ৰাতি ভালকৈ দেখুৱাই দিম। আৰু ইয়াতে এইখন শাকো আছে আৰু সিফালেও এখন শাকো আছে, সেইখনো ধুনীয়াকৈ সজাইছে আৰু সেই শাকখনো দেখুৱাই দিম। আৰু শাকৰ সিপাৰে গৈ কেনেকৈ সজাইছে ভালকৈ দেখুৱাই। শাকখন পাৰ হৈ এই এটা চাৰ্চ আছে, ইয়াত দেখুৱাই দিছো, চাই থাকক। এতিয়া চাওক চাৰ্চটো ৰাতিৰ পৰিৱেশ। ৰাস্তাবোৰ এনেকৈ সজাইছে চাওক। মই আগতেও কৈছোঁ মোৰ কেমেৰা ইমান ভাল নহয়, সেয়েহে ইমান ভালকৈ ধৰিব পৰা নাযায়। আৰু শাক দুখনো দেখুৱাম আৰু শাকৰ সিপাৰেও গৈ দেখুৱাম কেনেধৰণে সজাইছে। চাই থাকিব ভিডিঅ'টো।
আছিল আজিৰ বড়দিনৰ ভিডিঅ' আৰু বেছি দীঘলীয়া নকৰোঁ যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ